আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে চাপৰ অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ উদ্যোগত চাপৰৰ গান্ধী ময়দানত নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় এই কথাটো পুনৰবাৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰ হুকিয়াই দিছে। তাৰ লগতে কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালক ধৰি যিবিলাক কাৰাৰুদ্ধ নেতা আছে তেওঁলোকক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়ক আৰু তাৰ লগতে গণতান্ত্ৰিক আন্দোলনকাৰীসকলৰ ওপৰত যি দমনমূলক আৰু নিপীড়ন চৰকাৰখনে চলাইছে সেইটো বন্ধ কৰাৰ দাবীত আজিৰ এই গণসমাৱেশ আয়োজন কৰা হৈছিলে আৰু গণসমাৱেশখনৰ জৰিয়তে আমি তিনিটা দাবী উত্থাপন কৰিছোঁ। আমি লগতে আৰু এটা কথা ক'ব বিচাৰি আছোঁ পুনৰবাৰ যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ফেচিষ্ট সাম্প্ৰদায়িক আৰু অসমীয়া জাতি বিদ্বেষৰ পৰিচয়েৰে সংবিধান বিৰোধী সাম্প্ৰদায়িক অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিদংশী তেওঁলোকে বলপূৰ্বকভাৱে বলবৎ কৰিলেও দেশৰ জনসাধাৰণে অসমৰ ৰাইজে অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মীসকলক সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে মাওবাদী সজাবলৈ ষড়যন্ত্ৰ কৰিলেও তেওঁলোকে ষড়যন্ত্ৰত সফল নহয়। অসমৰ ৰাইজে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ খাটি খোৱা ৰাইজৰ গণতান্ত্ৰিক আন্দোলন সুৰক্ষিত কৰাৰ কাৰণে সংগ্ৰাম কৰি আছে। কৃষক মুক্তি সংগ্ৰাম সমিতি মাওবাদ নহয়, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰ উদ্বুদ্ধিত হৈ এই সংগ্ৰামৰ জন্ম দিয়া হৈছিল। গতিকে তেওঁলোকে যিমানেই অপপ্ৰচাৰ নকৰক, যিমানেই ষড়যন্ত্ৰ নকৰক, অসমৰ ৰাইজে তেওঁলোকৰ কথাত কেতিয়াও ভুল নাযায়। আমি প্ৰত্যাহ্বান জনাইছোঁ কৃষক নেতা অখিল গগৈক যদি মাওবাদী বুলি তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰিছে তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত লাখ লাখ কৃষক, শ্ৰমিক আৰু গাঁৱৰ সহজ সৰল লোককো তেওঁলোকে গ্ৰেপ্তাৰ কৰক। অন্যথা কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালকে ধৰি যিমান গণতান্ত্ৰিক নেতা কাৰাৰুদ্ধ কৰিছে সকলোকে বিনা চৰ্তে মুক্তি দিয়ক এই দাবীটো আমি উত্থাপন কৰিছোঁ।